মাননীয় সঞ্চালক মহোদয় আৰু সদস্য, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ নাম ছমান খানৰ কাহিনী। কবি ডক্টৰ প্ৰণৱ বিজ্ঞান ফুকন। ছমান খানৰ কাহিনী। যৌৱনা জান দাংচুৰ বুকুৰ মাজেৰে হৰপিত প্ৰতিৰে এৰি স্থায়ী নাই। চেগুন কদম নাহৰ বুকু ভৰা সেউজীয়া কমলাৰং অকাৰ জানৰ চকুত সপোনৰ ভিৰ। ছমান কাণত কাহিবা আইনে বুকুত দেখি মৰমৰ ইন্দ্ৰম ভাকক আৰু হৰিয়াঙেৰে আদৰি তোমাৰ। ঋষমাৰ আৰু অকাৰ জানৰ নৃত্য গীতত পাহৰি যাবা তোমাৰ বুকুৰ সমস্ত দুখ। মৰমৰ ইন্দ্ৰমত এতিয়া ৰাজনীতিৰ ৰক্ত পিপাসু ভাতুৰা বাৰুদৰ বিৰুদ্ধেৰে হৰিত সুৰত হৃদয়ত বিশ্বাস হৃদয়তা উভতি পৰি আছে ইন্দ্ৰজী চকুৰা। তথাপি আহিবাছে বুকুৰ কথাবোৰ কম এপাহি গোলাপেৰে জনাম তোমাৰ কাইলৈ। ধন্যবাদ।